Hi guys, welcome to my channel Bonjit Bonju Arts. আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আজি আমি আছোঁ শিৱসাগৰত আমি ৰংঘৰ কাৰেংঘৰ ইত্যাদি চাবলৈ আহিছোঁ আমাৰ লগত বহুতো ব্যক্তি আছে সন্মানীয় ব্যক্তি আৰু আজি আমি ৰংঘৰ চোৱাৰ আগতে আমি এটা ৰংঘৰৰ যিটো মানে দৃশ্য আমি চিত্ৰাংকন কৰি দেখাম আপোনালোকক আৰু আমাৰ লগত আছে অভিজিত আমার স্যার মজিদ স্যার এতিয়া চিৰা খাই আছে আৰু আমাৰ অংকুৰ স্যাৰ মোৰ হাততে ৰংঘৰ এইটো ৰংঘৰটো এতিয়া আপোনালোকক দেখাম কেনেকৈ আমি ৰংঘৰটো আঁকিলোঁ অলপ পিছত দেখাই আছোঁ এতিয়া আৰু আমাৰ কেনভাছখন এইখন কেনভাছ ইয়াতে আজি বনাম ছবিটো তো গাইজ আমাৰ ৰংঘৰটো কমপ্লিট হৈ গ'ল আঁকা
আৰু এতিয়া আমি যাম অৰিজিনেল যিটো ৰংঘৰ আছে সেইটো চাবলৈ যাম আমি অৰিজিনেল ৰংঘৰ চাবলৈ আমি সকলোৱে ৰেডি হৈ আছোঁ আমি এতিয়া ৰুমত আছোঁ ৰুমৰ ভিতৰত আৰু খন্তেক পিছত আমি যাম আজি প্ৰথমবাৰৰ কাৰণে আমি ৰংঘৰ চাম একদম এক্সাইটেড হৈ আছোঁ আমাৰ লগত আছে অজিত ছাৰ আমাৰ অংকুৰ ছাৰ আৰু অভি ছাৰ অংকুৰ ছাৰৰ এতিয়া হেয়াৰ ষ্টাইল অভি ছাৰে বনাই আছে একদম মজাকে জেলেৰে সৈতে ধুনীয়াকৈ গাইজ ফাইনেলি আমি আহি পালোঁ ৰংঘৰত এতিয়া আমি সোমাম ৰংঘৰত অলপ পিছত পূৰা ভিৰ যিহেতু ভোগালী বিহু চলি আছে সেইকাৰণে ইয়াতে উৎসৱ মুখৰ পৰিৱেশ হৈ আছে এইপিনে ৰংঘৰত বিহু চলি আছে এতিয়া ৰংঘৰত বিহু চলি আছে ভোগালী উপলক্ষে ইয়াতে বিহু নৃত্য হৈ আছে এইটোৱে ৰংঘৰ পুৰা বিহু চলি আছে ইয়াতে আজি আমি ৰংঘৰত আহি পালোঁ গাইছ এতিয়া চবে ফটো মাৰি আছে তো গাইছ এতিয়া আমি যাবলৈ ওলালোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বহুত আৰু আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে